Hi, মই জুবিন গাৰ্গ মস্কোত লেনিনৰ মূৰ্তিৰ তলত লুঝনিস্কি ষ্টেডিয়ামত আমি ফ্ৰান্স আৰু ডেনমাৰ্কৰ খেল চালোঁ। চবফালে হুলস্থুল, চব মানুহ। খেলখন খালি খুব ভাল নহ'ল, বৰ হ'ল। ইট যে ড্ৰ, তথাপি চাই ভাল লাগিলে। ফুটবল চাই ভাল লাগে আৰু আন্তঃৰাষ্ট্ৰীয় খেল চাইটো আৰু ভাল লাগে। চ' দিছ ইজ দ্য ষ্টেডিয়াম, সকলোকে দেখুৱাইছোঁ। আই এম হিয়াৰ, আমি জাষ্ট খেল চাই ওলাইছোঁ। এইটো লেনিনৰ মূৰ্তি, বিখ্যাত, বৰ ধুনীয়া মূৰ্তি। আৰু চব মানুহ এতিয়া লাহে লাহে যাবলৈ ওলাইছে খেল চাই পেলাই। আমি এতিয়া আকৌ ৰেড স্কুৱেৰ যাম, তাত অলপ ফূৰ্তি কৰিম, ঘূৰিম। বৰ ধুনীয়া জেগা, এইবিলাক চব মানুহ বিজি হৈ আছে বিভিন্ন জেগাত। আৰু মোৰ লগৰ কেইজন সিফালে আছে, মই ঘূৰি ফুৰিছোঁ। ফুটবলক লৈ বহুত আশা আছে। অসমৰ ল'ৰাই বহুত ভাল ফুটবল খেলে, সেইটোৱে বিচাৰোঁ। আৰু মই ইতিমধ্যে ঘোষণা কৰিছোঁ যে আমি এটা একাডেমি বনাইছোঁ, গুৱাহাটী চিটি FC, য'ত মই জড়িত হৈ আছোঁ। মই লাগিম তাত, আমাৰ ল'ৰাই যাতে ওলাই যাব পাৰে, ভৱিষ্যতে ইয়াত খেলিব পাৰে। ৰাছিয়াত নহয়, আমেৰিকাত নহয়, ইউৰোপত নহয়, চব জেগাত আমাৰ ল'ৰাই খেলিব লাগিব। চ' কিপ দ্য স্পিৰিট। ফুটবলটো জনপ্ৰিয় কৰি ৰাখিব, খেলিবলৈ শিকাব, খেলাব। আমি সহায় কৰিম, আমি লাগি থাকিম। দিছ দ্য ষ্টেডিয়াম, ষ্টেডিয়াম। সকলোকে মৰম জনাইছোঁ। আৰু 3-4দিনমান থাকিম ইয়াত, তাৰপিছত আকৌ অসমলৈ আহি আছোঁ, আহি লগ পাম। থেংক ইউ, লাভ ইউ।